বিশ্বৰ দৰবাৰত জিলিকিব থলুৱা খাদ্য পইতা ভাত। পইতা ভাতৰ ওপৰত গৱেষণা কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ। পইতা ভাতৰ লগত খাবা গৰৈ মাছৰ পোৰা, গৰৈ মাছৰ পোৰা। এইবাৰ বিশ্বৰ দৰবাৰত জিলিকিব অসমীয়াৰ থলুৱা সুস্বাদু খাদ্য পইতা ভাত। যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মধুমিতা বৰুৱাই বিগত ৫টা বছৰ গৱেষণাৰ অন্তত বিচাৰি উলিয়াইছে মানৱ দেহত পইতা ভাতৰ উপকাৰিতা। এশ গ্ৰাম পইতা ভাতত ৭৩.৯১ মিলিগ্ৰাম আইৰণ থাকে। গৰম ভাতত আইৰণ থাকে মাত্ৰ ৩.৪ মিলিগ্ৰাম। সমপৰিমাণৰ পইতা ভাতত কেলছিয়াম থাকে ৮৫০ মিলিগ্ৰাম। গৰম ভাতত কেলছিয়াম পোৱা যায় ২১ মিলিগ্ৰাম। ১০০ গ্ৰাম পইতা ভাতত পটাছিয়াম থাকে ৮৩৯ মিলিগ্ৰাম। একে পৰিমাণৰ পইতা ভাতত ছডিয়ামৰ পৰিমাণ কমি হৈ গৈ ৩০৩ মিলিগ্ৰাম। একে পৰিমাণৰ গৰম ভাতত ছডিয়াম থাকে ৪৭৫ মিলিগ্ৰাম। পইতা ভাতত ভিটামিন B6 আৰু ভিটামিন B12ৰ ভাল উৎস। দেহৰ বহু উপকাৰী বেক্টেৰিয়া পইতা ভাতে তৈয়াৰ কৰে। পেটৰ সমস্যা সমাধানত পইতা ভাতৰ নিচিনা ভাল আৰু একো নাই। শৰীৰ সতেজ ৰাখিবলৈ খাব লাগে পইতা ভাত। শৰীৰৰ তাপৰ ভাৰসাম্য বজাই ৰাখিবলৈ খাব লাগে পইতা ভাত। ৰক্তচাপ স্বাভাৱিক কৰি ৰখাৰ বাবেও পইতা ভাত প্ৰয়োজনীয়। হাৰ্ট সুস্থ কৰি ৰখাৰ স্বাৰ্থত নিয়মীয়াকৈ খাব লাগে পইতা ভাত। পেট বঢ়াসকলে পইতা ভাত নিয়মীয়াকৈ খালে মেদবহুলতা কমাটো নিশ্চিত। ডক্টৰ মধুমিতা বৰুৱাই আছাম টক্সৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জানিবলৈ দিয়ে যে পইতা ভাতে কেৱল মানুহৰ দেহ শীতল কৰি ৰখাই নহয়, ১২ ঘণ্টা পইতা ভাত পানীত ৰখাৰ পিছত সৃষ্টি হোৱা লেক্টিক এচিড বেক্টেৰিয়াও মানুহৰ দেহৰ বাবে উপকাৰী। আগৰ পৰা দেখি আহিছোঁ বা শুনিও আহিছোঁ যে পইতা ভাত মানুহে খায়। গতিকে আমি ভাবিলোঁ যে পইতা ভাতটোনো কিয় ইমান খায়, মানে কি আছে পইতা ভাতত। ইনফেক্ট এইটো এটা ক্ৰেডেল বুলি কয়, ক্ৰেডেল অফ ফাৰ্মেণ্টেড ফুডছ গোটেই নৰ্থ ইষ্ট ৰিজনত, কাৰণ এথনিক কমিউনিটিজ ইয়াত বহুত আছে। পইতা ভাত তাৰে মাজত এজন আমি আৰু বেলেগো কৰিছোঁ। আমি এতিয়া প্ৰথমতে আৰম্ভ কৰিলোঁ পইতা ভাতটো, আমি চালোঁ কি হয়নো ইয়াত, মানে ফিজিঅ'কেমিকেল চেঞ্জেছ কি হয়। পইতা ভাত আমি দেখিলোঁ যে পইতা ভাতটোত আপুনি খালে টেঙা টেঙা হয় অলপমান, হয় পিছদিনাখন যেতিয়া আমি খাওঁ, মানে বস্তু কি হয় একচুৱেলি তাত লেক্টিক এচিড বেক্টেৰিয়া আছে। ক্ৰমান্বয়ে যেতিয়া আমি ধৰক ১২ ঘণ্টালৈকে আমি চালোঁ, কাৰণ এইটো সাধাৰণতে অ'ভাৰনাইট থৈ দিয়ে, অকল ৰাতিটো থয়, পিছদিনাখন ৰাতিপুৱা খাই দিয়ে। আমি যেতিয়া এই আৱাৰ্ছটো চালোঁ তেতিয়া দেখিছোঁ pH-টো ড্ৰপ হৈ গৈ থাকে, তাৰমানে টেঙা হৈ গৈ থাকে বস্তুটো। আৰু কিয়নো টেঙা হয় আমিতো চালোঁ, তাৰপিছত আমি মাইক্ৰ'বায়'লজিকেল ইনভেষ্টিগেশ্যন কৰিলোঁ, তাৰপিছত আমি দেখিলোঁ তাত লেক্টিক এচিড বেক্টেৰিয়াবোৰ আছে। এই লেক্টিক এচিড বেক্টেৰিয়া গ্ৰাছ বুলি কয়, তাৰমানে জেনেৰেলি কনচিডাৰ্ড এজ ছেফ। এইবোৰ বেক্টেৰিয়া থাকিলে ছেফ, তাৰমানে খালে একো হেৰি নহয়। আৰু এইবোৰ বেক্টেৰিয়া লেক্টিক এচিড বেক্টেৰিয়া আপোনাৰ দৈটো থাকে, কাৰণ দৈটো চবেই জানে পৃথিৱীৰ ভিতৰতে চবেই দৈ খায়, দৈটো ভাল। আৰু সেই একে ধৰণৰে মানে বেক্টেৰিয়াবোৰ এই পইতা ভাততো আছে। উল্লেখ হৈছে বৰ্তমান পইতা ভাত কেৱল অসমীয়াৰ থলুৱা খাদ্য হৈ থকা নাই। পশ্চিমবংগ, উৰিষ্যা আদি বিভিন্ন ঠাইৰ মানুহে পইতা ভাত এতিয়া খাদ্য হিচাপে গ্ৰহণ কৰে। আৰু এনেদৰে অসমৰ থলুৱা সুস্বাদু পইতা ভাতৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। যোৰহাটৰ পৰা দিব্যজ্যোতি বৰা, আছাম টক্স।